বন্ধুসকল আমি সকলোৱে এন্ড্ৰইড ফোন ব্যৱহাৰ কৰি আছো কিন্তু এন্ড্ৰইডৰ এনেকুৱা কিছুমান এপ্লিকেশন আছে যিবিলাক এপ্লিকেশনে সদায় আপোনাৰ ওপৰত চকু ৰাখিছে আপুনি কি কৰিছে কি নকৰিছে আপুনি কাৰ লগত কথা বতৰা পাতিছে গুগলত কি সাৰ্চ কৰিছে আপুনি যি কামে মোবাইলত নকৰক কিয় সকলোবিলাক কাম-কাজৰ এক্টিভিটি এই এপ্লিকেশনটোৱে জমা কৰি ৰাখে কোনোবাই যদি আপোনাৰ ডেইলি এক্টিভিটিজটো চাব বিচাৰে আৰু আপুনি নজনাকৈ যদি এনে ধৰণৰ কিবা এপ্লিকেশন আপোনাৰ ডিভাইচত ইনষ্টল কৰি দিয়ে তেনেহলে আপুনি কিন্তু গম নাপাব আপুনি যিবিলাক কাম ডিভাইচৰ জৰিয়তে কৰি আছে বা আপুনি মোবাইলত যিবিলাক কাম কৰি আছে এই সকলোবিলাক কাম-কাজৰ কিন্তু ডেইলি এক্টিভিটিজটো হে মানুহজনে চাব পাৰিব হেতু আপুনি নাজানিব আৰু এনে ধৰণৰ এপ্লিকেশনৰ এটা সুবিধা হৈছে যে এই এপ্লিকেশনবিলাক ডিভাইচত ইনষ্টল কৰাৰ পিছত এই এপ্লিকেশনবিলাক ডিভাইচৰ পৰা স্পাই কৰি ৰাখিব পাৰে লুকাই ৰাখিব পাৰে আপুনি গম নাপাব যে এনে ধৰণৰ কিবা এপ্লিকেশন আপোনাৰ ডিভাইচত ইনষ্টল আছে বন্ধুসকল আপোনালোকক মই কৈ আছো আপুনি এতিয়া আপোনাৰ ডিভাইচটো চেক কৰি চাওক যে এনে ধৰণৰ কিবা স্পাই এপ্লিকেশন আপোনাৰ ডিভাইচত ইনষ্টল কৰা আছে নেকি ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছো আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিও চাই আছে তেনেহলে প্লিজ আমাৰ এই নতুন চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন আইকনটো এনেবল কৰি ৰাখিব যাতে ভিডিও এটা আপলোড কৰি নোটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল ইয়াৰ কাৰণে এটা এপ্লিকেশন আপোনাৰ ইনষ্টল কৰিব লাগিব এপ্লিকেশনটোৰ নাম হৈছে এন্টি স্পাইওয়্যাৰ ইয়াৰ লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম আপুনি ডেসক্ৰিপচন চেক কৰিলে তাত এটা লিংক পাব হেতু লিংকত ক্লিক কৰি আপুনি এপ্লিকেশনটো ইনষ্টল কৰিব পাৰিব নাইবা গুগল প্লে ষ্টৰত যাব গুগল প্লে ষ্টৰত গৈ সাৰ্চ কৰিব এন্টি স্পাইওয়্যাৰ লিখি সার্চ কৰিলে এটো আপুনি দেখা পাইছে যে ফ্ৰী স্পাইওয়্যাৰ এণ্ড মালওয়্যাৰ ৰিমুভাৰ 2018 ইনকগনিটো বুলি লিখা আছে 4.5 ৰেটিং এই এপ্লিকেশনটো আপুনি ইনষ্টল কৰি লব এপ্লিকেশনটো অলৰেডি 1 মিলিয়ন ডাউনলোড হৈ গৈছে আপুনি ইয়াৰ ৰেটিংটো চাব পাৰে ইয়াৰ ৰেটিংটো বহুত ভাল মানুহে ভাল কমেন্ট কৰিছে আপুনি চাই লব পাৰে আপুনি এপ্লিকেশনটো ইনষ্টল কৰি লব এপ্লিকেশনটো ইনষ্টল কৰাৰ পিছত ওপেন কৰিবলৈ গলে অলপ টাইম লাগিব তো লোডিং হতে আপুনি ওয়েট কৰিব ইনকগনিটো ফ্ৰী বুলি লিখা আছে তাৰ পিছত এনে ধৰণৰ এটা ইন্টাৰফেস দেখা পাব আপুনি এই এপ্লিকেশনটো যদি প্ৰিমিয়াম ভাৰ্চনত আপডেট দিব বিচাৰে তেনেহলে আপডেট নাও ইয়াত ক্লিক কৰি আপুনি প্ৰিমিয়াম ভাৰ্চনত এপ্লিকেশনটো আপডেট দি ল'ব পাৰে আৰু যদি বিচাৰে ফ্ৰী ভাৰ্চনত ইউজ কৰিব তেনেহলে not now-ত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমাৰ এপ্লিকেশনটোৰ অৰিজিনাল ইন্টাৰফেসটো খুল খাব ইয়াত বিহে একো নাই জাস্ট কেটামান বস্তু আছে ইয়াত আপডেট নাওটো আগতে দেখাইছো তাৰ পিছত নিড এডভাইস আপোনাৰ যদি কিবা এডভাইস বিচাৰে এপ্লিকেশনৰ ফালৰ পৰা বা কিবা জানিব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি আপুনি জানিব পাৰিব এতিয়া আমাৰ কামটো হৈছে যে আমি কেনেদৰে গম পাম যে আমাৰ ডিভাইচত কিবা মালওয়্যাৰ বা স্পাইওয়্যাৰ ধৰণৰ কিবা এপ্লিকেশন ইনষ্টল কৰা আছে নেকি ইয়াৰ কাৰণে আপুনি জাস্ট স্টাৰ্ট স্ক্যান ইয়াত আপুনি এবাৰ টাচ কৰি দিব স্টাৰ্টত ক্লিক কৰাৰ পিছত আমাৰ ডিভাইচটো স্ক্যান হ'ব যে আমাৰ ডিভাইচত কোনো ধৰণৰ মালওয়্যাৰ বা স্পাইওয়্যাৰ এপ্লিকেশন ইনষ্টল আছে নেকি ইয়াত 100% হ'ব আপুনি 100% নোহোৱালৈকে অলপ অপেক্ষা কৰিব ইয়াত অলৰেডি 30% হৈ গৈছে 100% হ'বলৈ দিয়ক ইয়াৰ বাহিৰে এপ্লিকেশনটোত কিছুমান ফিচাৰ্স আছে আপুনি 3 লাইনত টাচ কৰিব 3 লাইনত টাচ কৰিলে ইয়াত কেইবাটাও দেখিবলৈ পাব যে এবাউট আস এপ্লিকেশনটোৰ বিষয়ে জানিব পাৰিব বা হাউ ইট ওয়ার্কস এপ্লিকেশনটো কেনেদৰে কাম কৰে এটো আপুনি জানিব পাৰিব আমাৰ ইমানখিনি জনাৰ প্ৰয়োজন নাই জাস্ট আমাৰ ডিভাইচটো স্ক্যান কৰিব পাৰিলে হ'ল এটো আমি কথা পাতোতে অলৰেডি স্ক্যান হৈ গৈছে এতিয়া আমাক দেখাইছে এট দিস টাইম কেতিয়াবা এড আহিব পাৰে আপুনি কাটি দিব ইয়াত আমাক দেখাইছে যে স্ক্যান ৰিজাল্ট এট দিস টাইম নো কমাৰ্চিয়েল স্পাই প্ৰডাক্টস হেভ বিন ডিটেক্টেড অন ইউৰ ডিভাইচ মোৰ ডিভাইচত কোনো ধৰণৰ তেনেকৈ স্পাইওয়্যাৰ বা মালওয়্যাৰ এপ্লিকেশন নাই আপোনাৰ ডিভাইচত যদি থাকে তেনেহলে ইয়াত শো কৰিব আপুনি জাস্ট আনইনষ্টল কৰি দিব বন্ধুসকল হয়তো আপুনি নজনাকৈ কোনোবাই আপোনাৰ ডিভাইচত তেনে ধৰণৰ মালওয়্যাৰ বা স্পাইওয়্যাৰ ইনষ্টল কৰি ৰাখিব পাৰে সো আপুনি এই এপ্লিকেশনটো ব্যৱহাৰ কৰি এনে ধৰণৰ স্পাইওয়্যাৰ এপ্লিকেশন বিলাক ৰিমুভ কৰিব পাৰে বন্ধুসকল এটো আছিল ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে নিশ্চয় মোৰ ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰি আপোনাৰ ফ্ৰেণ্ডসকলক জনাই দিব যে তেওঁলোকৰ মোবাইলত এনে ধৰণৰ কিবা স্পাই এপ্লিকেশন ইনষ্টল আছে নেকি আজি এইখিনি আছিল পৰৱৰ্তী সময়ত আকৌ লগ পাম থ্যাংক ইউ